হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ৰাজু অসম ব্লগ চালে পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ পৰিয়ালৰ সৈতে চিটি চেণ্টাৰত। চিটি চেণ্টাৰত চাওক, ইমান ধুনীয়াকৈ বিহু বুলি সজাই পৰাই তুলিছে। আৰু এইকেইখন চাওক, BMW বাইক। দাম বহুত বেছি, ল'ব পৰা অকাত নাই। প্ৰায় 4 লাখ 3.5 লাখ এনেকুৱা প্ৰাইচৰ। তথাপি দেখুৱাব চেষ্টা কৰিলোঁ আপোনালোকক। আৰু এইবিলাক ল'ৰা ছোৱালী চব হাতে হাত ধৰি ঘূৰি ফুৰি আছে। লগতে মই আহিলোঁ পেহীৰ ছোৱালীৰ লগত, লগতে মোৰ কাকাও আহিছে আৰু মোৰ লগতে ভাইটি আহিছে। সকলোৱে ফটো উঠাত ব্যস্ত। আমি ভাবিলোঁ অকণমান চিটি চেণ্টাৰৰ ভিতৰ হলটো। একচুৱেলি এইবিলাক আমাৰ ডাঙৰ ডাঙৰ শ্বপিং মল সপোনৰো বাহিৰত। ইয়াত মানে বহুত বস্তুবিলাকৰ দাম বেছি, সেইকাৰণে নাহোৱে আমি ইয়াতে। মই পানী খাম বুলি ইয়াতে সুধিছিলোঁ, আধা লিটাৰ পানী, য'ত আমাৰ বাহিৰত লয় 10 টকা, ইয়াতে সুধিছিলোঁ 50 টকা লাগে বোলে আধা লিটাৰ পানীত। পানীও নাখালোঁ ইয়াতে সেইকাৰণে। আৰু বহুতৰ বস্তুৰ দাম সুধিলোঁ, বস্তুবিলাকৰ দাম মানে ডাবলতকৈও ডাবল। তাৰ কাৰণে এনেই চাব কেনে আহিলোঁ, বস্তু একো লোৱা নহ'ল বাৰু। ইমান পইচা বৰবাদ কৰিব মন নাই। আহি ইয়াত দেখিলোঁ আজমল পাৰফিউমছ। আজমল পাৰফিউমছো সোমাইছিলোঁ ইয়াতে, কিন্তু বস্তুবিলাকৰ বহুতেই দাম। ইমান কিনিব পৰা অকাত নাই। তাৰ কাৰণে আমি ভাবিলোঁ আজি ভালকৈ এইখন ঘূৰিয়ে চাওঁ। আৰু এইবিলাক চাওক, জাপি দি কিনে কি ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু ফাইনেলি আমাৰ মুনকাই লৈ ল'লে আচাৰ 1 পোৱা, মানে 250 গ্ৰাম। 200 টকা লৈছে বাৰু। তথাপি খাই চাওঁ ইয়াৰ কেনেকুৱা লাগে আচাৰটো। আমাৰ ঘৰত বনোৱা আচাৰৰ নিচিনা হয়নে নাই বাৰু গম নাপাম, খাই চালে গম পোৱা যাব। আচাৰ কিনি কিনে আমি আহিলোঁ। ইয়াতে বাচ্ছাবিলাকে ধুনীয়াকৈ খেলি আছে, কিন্তু চব পইচা লাগে, কাৰ্ড পে'মেণ্ট কৰিব লাগে। চব মানে পইচাৰে খেল, বুজিছে। এই হওক বাচ্ছাবিলাকে কি ধুনীয়াকৈ গেম খেলি আছে, কিন্তু চব পইচা দিব লাগে। পইচা দিলেহে গেম খেলিব পাৰি। এনেকুৱা চিটুৱেশ্যন। চব পইচা দিয়ক আৰু গেম খেলক আৰু আমেজ লওক। আমি একো নকৰিলোঁ, জাষ্ট চাব আহিলোঁ, কাৰণ পইচা উৰাব মন নাই, কাৰণ যিহেতু পইচা নায়ে হাতত। তাৰ কাৰণে আমি আৰু চিটি চেণ্টাৰৰ পৰা আজিলৈ বিদায় ল'লোঁ। আহি আকৌ দেখা পালোঁ BMW কেইখন। দেখি কিনে মনটো সামৰিব পৰা নাই, কাৰণ বাইকখন দেখি বহুতে ভাল লাগিছে, কিন্তু ল'ব পৰা অকাত নাই। তাৰ কাৰণে ভাবিলোঁ আমি ইয়াৰ পৰা সোনকালে পলোৱাটোৱে ভাল হ'ব, নহ'লে ইয়াত ভিখাৰী হৈ যাব। আজিৰ এই শ্বৰ্ট ব্লগটো আজি ইমানতেই সামৰিলোঁ। আপোনালোকৰ যদি ভিডিঅ'বিলাক ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে বিদায়, বাই বাই। ও ভাই